শিল্পী সমাজলৈ পুনৰ আহি পৰিছে এটি বেয়া খবৰ। নিজৰ অভিনয়ৰে বহু অনুৰাগীৰ হৃদয় জয় কৰা অভিনেতা ঋতুৰাজ সিঙৰ দেহাৱসান। ৬০ বছৰ বয়সত আজি শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। জানিব পৰা মতে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অভিনেতাজন। গেষ্ট্ৰিক সম্পৰ্কীয় সমস্যাটো ভুগি আছিল অভিনেতাজন। কিন্তু সোমবাৰে অৰ্থাৎ 19 ফেব্ৰুৱাৰীত ঋতুৰাজ সিং হঠাৎ কাৰ্ডিয়েক এৰেষ্টত আক্ৰান্ত হয়। তাৰ পিছতেই তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। অভিনেতাগৰাকী হঠাৎ মৃত্যুৱে কেৱল পৰিয়ালকে নহয়, অনুৰাগীকো গভীৰভাৱে স্তম্ভিত কৰি তুলিছে। অভিনেতা ঋতুৰাজ সিঙৰ আকস্মিক মৃত্যুৰ খবৰে কেৱল উদ্যোগটোৰেই নহয়, সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। শেষত অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।